আপোনালোকে এয়া কি কৰিছে? এয়া আমাৰ শিশুসকলক সূক্ষ্ম মাংসপেশী বিকাশৰ কাৰণে এয়া এখন বালিগৌৰ। এয়া আমি জীৱ জন্তুক বুজাবৰ কাৰণে এখন আমাৰ কাজিৰঙা আৰু লগতে পানী কেনেকৈ আমি পৰিষ্কাৰ কৰি খাব লাগে সেইটো এটা নমুনা দেখুৱাইছোঁ। এয়া আমাৰ হৈছে আমাৰ কিতাপ থোৱা, এয়া ল'ৰা ছোৱালীৰ খেলনাৰ লগতে আমাৰ মিউজিকৰ যিবিলাক বস্তু ইয়াত আছে। এয়া আমাৰ পেলনীয়া সামগ্ৰীৰ পৰা ডিছপ'জ এয়া দেখিছে আপোনালোকে, ডিছপ'জৰ গ্লাছৰ পৰা আমি এয়া শিশুসকলক মানে শিকাব কেনেকৈ মানে বনাব লাগে এই বস্তুটো শিকালোঁ। লগতে আমি এই কাগজৰ পৰা যে এটা পুতলা বনাব লাগে এইবিলাক আমি শিকাইছোঁ। আৰু লগতে এয়া কালাৰ আৰু এয়া দেখিছে পেলনীয়া কাগজৰ পৰা আমি এনেকৈ বস্তু বনাইছোঁ। আৰু লগতে এয়া আমাৰ মানে কি হৈছে আমাৰ যিবোৰ সঁজুলি, খেতিৰ সঁজুলিৰ পৰা আৰম্ভ কৰি সকলোখিনি সঁজুলি আছে। এয়া আমাৰ বাৰ্থডে' কেক কেনেকৈ বনাব লাগে আমি এইবোৰ শিকাইছিলোঁ ল'ৰা ছোৱালীক, এয়া দেখিছে। আৰু এয়া পেলনীয়া এয়া হৈছে আমাৰ যিবোৰ বাদামৰ গুটিৰ পৰা বনাইছোঁ। আৰু লগতে এয়া দেখিছে মাছজনী, কাঠ পেঞ্চিল আমি জোঙালী এইবিলাক বনাইছোঁ। লগতে শিশুসকলক শিকাবৰ কাৰণে এয়া দেখিছে আৰু লগতে এইখিনি আমি বনাইছোঁ। এয়া দেখিছে আপোনালোকে, এয়া শিশুসকলৰ তেওঁলোকে মানে কি কৰে সেইখিনি এদিনত আমি আৰ্ট কৰোঁ বা কিবা কৰোঁ, এইখিনি আমাৰ প্ৰতিটো শিশুৰ লগত এটা এটা বেগ থাকিব, তেওঁলোকে সেই বস্তুখিনি তাত এনেকৈ থ'ব। আৰু লগতে আমি এয়া শাক পাচলি শিশুসকলক চিনাকি কৰিছোঁ। এয়া শাক পাচলি, এয়া হৈছে ফল মূল, দেখিছে আপোনালোকে এয়া ফল মূল আৰু লগত তলত আছে জীৱ জন্তু। এয়া চাৰ্ট আমি এনেকৈ লগাই থৈছোঁ। আৰু লগতে এয়া পেলনীয়া সামগ্ৰীৰ পৰা আমি কি বনাইছোঁ, এয়া মাটি ল'ৰা ছোৱালীক গণনা কৰিবৰ কাৰণে এইটো বস্তু এনেকৈ দিছোঁ। আৰু মাটি এইটো চৌকা বনাইছোঁ। এয়া হৈছে বৌদ্ধিক বিকাশ, শিশুসকলক শাৰীৰিক মানসিক আৰু সূক্ষ্ম পেশী বিকাশ, সামাজিক বিকাশ, ভাষা বিকাশৰ ওপৰত নিৰ্ভৰ কৰি এয়া দেখিছে এইবোৰ হৈছে বৌদ্ধিক বিকাশ। শিশুসকলে এটাৰ পিছত এটা কেনেকৈ লগাব এইটো বস্তু এনেকৈ দিছোঁ। এয়া হৈছে বৌদ্ধিক বিকাশ। তাৰপিছতে আছে এয়া শাৰীৰিক বিকাশ, শিশুসকলৰ শৰীৰটো ভালে ৰাখিবলৈ হ'লে খেলৰ মাধ্যমেৰে এইবিলাক দেখিছে তাল, তাৰপৰা এইবোৰ দেখিছে এইবোৰ স্প্ৰিং এনেকৈ কৰি তেওঁলোকে এইটো কৰিব। আৰু সূক্ষ্ম পেশী মাংস বিকাশত শিশুসকলৰ আঙুলিবিলাক মাচুলবিলাক ভাল হ'বৰ কাৰণে এইবোৰ মণি গুঠা, এইবোৰ নাও বনাইছে। এয়া দেখিছে এইবিলাক এনেকৈ কৰি গৈছোঁ। আৰু লগতে এয়া সামাজিক আৱেগিক, এয়া দেখিছে আপোনালোকে, এইটো হৈছে সামাজিক আৰু আৱেগিক বিকাশত এয়া কন্দা, এয়া হঁহা আৰু এয়া খং উঠা, এই তিনিটা এনেকৈ। আৰু লগতে আমি কি কৰিছোঁ, ইয়াত সাধু থৈছোঁ, সাধুৰ মাধ্যমেৰেও শিশুসকলক আমি শিকাব পাৰিম। আৰু লগতে আছে ভাষা বিকাশত এয়া আমি সাধু কওঁ, এইটো